Hey students, very good evening to all of you. আজি আমি যোৱা ক্লাছৰ পাছৰখিনি চাব লাগিব। লাষ্ট ক্লাছত আমি কি চাইছিলোঁ? লাষ্ট ক্লাছত আমি চাইছিলোঁ কি মেপ কৰিছিলোঁ ন আমি জিঅ'গ্ৰাফি কৰিছিলোঁ। জিঅ'গ্ৰাফি আমি মেপিং চাইছিলোঁ, ৰাইট? চাউণ্ডটো চাবা আৰু তোমাৰ ভিজিবিলিটি চাবা। জিঅ'গ্ৰাফি চাইছিলোঁ আমি আৰু জিঅ'গ্ৰাফি আমি কি চাইছিলোঁ? আমি ৰিভাৰ চিষ্টেম, হয়নে? আমি ৰিভাৰ চিষ্টেম চাইছিলোঁ। আমি ৰিভাৰ চিষ্টেম পঢ়িছিলোঁ। ভিজিবিলিটি ঠিকে আছে নে? ঠিকে আছে? চাউণ্ড ঠিকে আছে? ওকে। সো লাষ্ট ক্লাছত আমি কি গংগা ৰিভাৰ চিষ্টেম মানে আমি সিন্ধু ৰিভাৰ চিষ্টেম আৰু গংগা ৰিভাৰ চিষ্টেম বিষয়ে চালোঁ। আজি আমি ব্ৰহ্মপুত্ৰ সিদিনা অলপ ষ্টাৰ্ট কৰিছিলোঁ কালি, হয়নে? আজি আৰু কি চাম? আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ চিষ্টেম চাব লাগিব। লগতে আমি তলৰ ফালৰ যি পেনিনচুলাৰ ৰিভাৰ আছে সেইখিনি বিষয়ে চাব লাগিব, হয়নে? এইটো ভেৰি এছেঞ্চিয়েল ক্লাছ হয়, কাৰণ এইটো সকলো পৰীক্ষাৰ কাৰণে এই ক্লাছটো ইম্পৰ্টেণ্ট আছে, ঠিক আছেনে? ওকে। চ' আমি কি চালোঁ লাষ্ট ক্লাছত? আমি গংগা চাইছিলোঁ, হয়নে? গংগাৰ অৰিজিন পইণ্টটো পৰা লৈছিলোঁ, লৈ পেলাই আমি গংগা এনেকৈ লৈছিলোঁ। গংগা আৰু অলকানন্দা, প্ৰথমে গংগা কি বুলি কয়? প্ৰথম অৱস্থাত গংগাক ভাগীৰথী বুলি কয়, আৰু যিটো পইণ্টত লগ লাগে সেইটো কয় দেৱপ্ৰয়াগ বুলি কয়, আৰু এখন ৰিভাৰ নাম আছিলে অলকানন্দা। শ্বৰ্ট ট্ৰিপটো আছিলে যে আমাৰ ৰিলায়েন্স ফিজিকা মালিক, হয়নে? আমাৰ কি আছিলে? তোমাৰ ৰামগংগা আছিলে, গোমতী আছিলে, ঘাগৰা আছিলে, গাণ্ডাক আছিলে, হয়, আৰু মহানন্দা আছিলে। সেইখিনি আমি চালোঁ। আমি সেইখিনি ওপৰৰ পৰা আমি ৰিভাৰবিলাক গোটেইখিনি আমি কমপ্লিট কৰিলোঁ। আৰু এইবিলাক মেপিংখন গোটেইখন মনত ফিক্স কৰিব লাগিব, নহ'লে আমি মেপিং ক্লাছ কৰিব নোৱাৰোঁ, ঠিক আছেনে? আমাৰ তলৰ কি গৈছিলে? আমাৰ যমুনা গৈছিলে, বুজিলে? আমাৰ যমুনা, নট যমুনা, বুজিলে? আমাৰ যমুনা গৈছিলে। যমুনা তলৰ পৰা গৈছিলে। আৰু যমুনাত কি লগ লাগিছিলে? চম্বাল লগ লাগিছিলে, সিন্ধ লগ লাগিছিলে, কেন লগ লাগিছিলে, বেটৱা লগ লাগিছিলে, আৰু ছান ৰিভাৰ লগ লাগিছিলে। এইখিনি আমি চাইছিলোঁ, হয়নে? তাৰপৰা গংগাখন দুভাগ হৈছিলে, এখন হুগলী বুলি কৈছিলে, আৰু হুগলীৰ লগত লগ লাগিছিলে তোমাৰ দামোদৰ ৰিভাৰ লগ লাগিছিলে। হুগলীৰ লগত কি লাগিছিলে? দামোদৰ ৰিভাৰ লগ লাগিছিলে। তাৰ পৰা উপফালৰ পৰা আহিছিলে তোমাৰ কি ব্ৰহ্মপুত্ৰ আহিছিলে। ব্ৰহ্মপুত্ৰ ইয়াত কি নাম আছিলে? যমুনা বুলি কৈছিলে। দুইখন তললৈ আহি আছিলে, হয়নে? এই দুখন আছিলে তোমাৰ পদ্মা হৈছিলে এখন, হয়নে? চ' তললৈ আহি থাকোঁতে তলৰ পৰা তোমাৰ লাগিলে বৰাক নদীখন লাগিলে। তাৰপাছত এখন নাম কি হয়? তোমাৰ মেঘনা নাম লয়, হয়নে? মেঘনা নাম লৈ পেলাই গৈ বাংলাদেশত গৈ পেলাই কি বনাই ডেল্টা ফৰ্ম কৰে, যাক আমি কি বুলি কওঁ? গংগা ব্ৰহ্মপুত্ৰ ডেল্টা বুলি কওঁ, আৰু তাক কি বুলি কয়? মেঘনা ডেল্টা বুলি কয়। এইখিনিলৈকে আমি চোৱা হৈছিলে। আমি আজি আছিলে ব্ৰহ্মপুত্ৰ ৰিভাৰখন চাবলৈ, হয়নে? ব্ৰহ্মপুত্ৰ ৰিভাৰ বিষয়ে অলপ চাবলৈ আছিলে। চ' ব্ৰহ্মপুত্ৰখন ক'ৰ পৰা আহিছিলে? আমাৰ তিবেতৰ পৰা আহিছিলে, হয়নে? এনেকৈ আমাৰ যদি ব্ৰহ্মপুত্ৰ ৰিভাৰখন আহিছিলে, আহি পেলাই আমাৰ অৰুণাচলত সোমাই পেলাই কি হয়? আমাৰ অৰুণাচলত এনেকৈ সোমাই পেলাই কি হয়? এনেকৈ ওলাই পেলাই গুচি গৈছিলে, হয়নে? এইখন কি আছিলে? আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ আছিলে, ঠিকে আছে চবৰে? ওকে। চ' ব্ৰহ্মপুত্ৰখন তাত কি বুলি কোৱা হয়? তিবেতত ব্ৰহ্মপুত্ৰখনক কি বুলি কোৱা হয়? চাংপো ৰিভাৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়? চাংপো। তিবেতত কি বুলি কয়? চাংপো ৰিভাৰ বুলি কয়। চাংপো ৰিভাৰ বুলি কয়, হয়নে? তাৰপৰা ব্ৰহ্মপুত্ৰ হয়। ই ক'ত সোমাইগে? তোমাৰ অৰুণাচলত থকা কি নামচাপ বাৰুৱা পৰ্বতৰ কাষেদি কি হয়? ভাৰতত মানে এণ্টাৰ কৰে। আৰু কি বুলি কয়? অৰুণাচলত ইয়াৰ নাম কি? অৰুণাচলত ইয়াৰ নাম হৈ গ'ল তোমাৰ দিহাং। অৰুণাচলৰ ইয়াৰ নাম হৈ গ'ল তোমাৰ দিহাং, অ'কে? দিহাং নাম লয়। আৰু তলৰখন যে পাছিঘাট বুলি জেগা এডোখৰ আছে, সেই পাছিঘাটত ইয়াত দুখন ৰিভাৰ লগ লাগে। সেই দুখন ৰিভাৰৰ নাম কি? দিবাং। প্ৰথমখন হৈছে দিবাং আৰু কি আছিলে? লোহিত। দিবাং আৰু লোহিত, অ'কে? দিবাং এণ্ড লোহিত। এই দিবাং এণ্ড লোহিত ৰিভাৰ দুখন কি হয়? লগ লাগে। ক'ত লগ লাগে? এই দুখন তোমাৰ এই দুখন কি পাছিঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰৰ লগত লগ লাগে, হয়নে? এনেকৈ দুখন ৰিভাৰ লগ লাগে, ঠিক আছে নে? ই এণ্টাৰ হৈ থাকে লাহে লাহে বাংলাদেশত সোমাই। প্ৰথমে ইয়াত কি হয়? তোমাৰ বাংলাদেশত সোমোৱাৰ পাছত ইয়াৰ নাম কি হৈ যায়? তোমাৰ যমুনা হৈ যায়। আৰু তাৰ আগত ইয়াৰ নাম কি থাকে? তোমাৰ ব্ৰহ্মপুত্ৰ থাকে। ইয়াৰ আগত ভাৰতত ইয়াৰ নাম কি থাকে? তোমাৰ ব্ৰহ্মপুত্ৰ থাকে, হয়নে? ব্ৰহ্মপুত্ৰ থাকে। আৰু ব্ৰহ্মপুত্ৰ কি হয়? তোমাৰ যেতিয়া বাংলাদেশত সোমাব তাৰ নাম কি হৈ যায়? তোমাৰ নামটো পাহৰি গৈছোঁ। কি বুলি কয়? এই মাত্ৰ কৈ আছোঁ, কিবা এটা কথা মানে মাইণ্ডলৈ আহি গ'ল ন? ব্ৰহ্মপুত্ৰখনক বাহিৰত কি বুলি কয়? কোনোবাটো কমেণ্ট এটা দিয়া। য়েছ, যমুনা বুলি কয়, ঠিক আছে? যমুনা বুলি কয়, অ'কে। সেইকাৰণে পঢ়াই ৰৈ পাণ এই তিনি নিচিন টান বুলি কয় যে, সেইটো কথা। অ'কে। চ' ব্ৰহ্মপুত্ৰখন আমি আকৌ এবাৰ ভালকৈ মেপিং কৰিম, যাতে আমাৰ ফিক্স হৈ যায়, হয়নে? মই সেইকাৰণে বাৰে বাৰে ৰাখি আছোঁ, ৰাইট? এইখন আমাৰ কি হ'ল? আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ হৈ গ'ল, ব্ৰহ্মপুত্ৰ। এখন আমাৰ হৈ গ'ল ব্ৰহ্মপুত্ৰ, ঠিক আছে নে? এই ব্ৰহ্মপুত্ৰ ক'ৰ পৰা আহিছে বুলি ক'লো, গম পালাই? ই কি হয়? ইয়াত তোমাৰ দুখন ৰিভাৰ লগ লাগে। পাছিঘাটৰ ওচৰত তোমাৰ দুখন ৰিভাৰ লগ লাগে। এই দুখনৰ নাম কি? এখন হৈ গ'ল তোমাৰ দিবাং, এখন হৈ গ'ল তোমাৰ দিবাং, আৰু এখন হৈ গ'ল তোমাৰ লোহিত। এইখন ৰিভাৰ কি হয়? তোমাৰ লগ লাগিলে, হয়নে? লগ লাগিলে, ৰাইট?
তাৰ পৰা কি হ'ব তোমাৰ ইয়াত কি হ'ব ইয়াৰ ওপৰৰ পৰা এখন ৰিভাৰ আহিব যিখনৰ নাম কি হ'ব তোমাৰ সোৱণশিৰি ৰিভাৰ কি হয় তোমাৰ সোৱণশিৰি ৰিভাৰ হয়নে সোৱণশিৰি ঠিক আছে তাৰপৰা অলপ আগতে পাবা এখন তুমি কি মানস ৰিভাৰ হয়নে ইয়াত কি আছে তোমাৰ মানস নেশ্যনেল পাৰ্ক পোৱা যায় তাৰপৰা আৰু তোমাৰ ছিকিমৰ অংশটোৰ পৰা এখন ৰিভাৰ আহিব যে তোমাৰ তিষ্টা বুলি কয় এখন তোমাৰ কি বুলি কয় তিষ্টা ঠিক আছে নে সো এখন ৰিভাৰ নাম কি ক'লো মই এখন ৰিভাৰ নাম ক'লো যে মই মানস এখন ৰিভাৰ আহি গ'ল তোমাৰ কি হয় সোৱণশিৰি আৰু এইখনৰ নাম কি হ'ল তোমাৰ তিষ্টা এইখন ৰিভাৰ নাম তিষ্টা ওকে জামু লেকৰ পৰা আহিছে এখন কোনখন তোমাৰ তিষ্টাখন কি হয় তোমাৰ জামু লেকৰ পৰা আহিছে ঠিক আছে নে কেউ দিদা পোৱা নাই চাউণ্ড ঠিক আছে ওকে সো এইখন আহি এফালে লগ লাগিব ঠিক আছে নে ভালকে চাবা আৰু এইখনৰ ব্ৰহ্মপুত্ৰখনৰ তোমাৰ ভাৰতৰ নাম ব্ৰহ্মপুত্ৰ আৰু ই বাংলাদেশত এণ্টাৰ কৰাৰ লগে লগে ইয়াৰ নাম কি হৈ যাব তোমাৰ ইয়াৰ নাম কি হৈ যাব যমুনা কি হৈ যাব যমুনা ৰাইট যমুনাৰ লগত তলফালৰ পৰা এখন ৰিভাৰ আহিব সেই তলফালৰ পৰা অহা ৰিভাৰখনৰ নাম কি হ'ব তোমাৰ মেঘনা হয়নে বা বৰাক বুলি কয় ভাৰতত বৰাক আৰু বাংলাদেশত মেঘনা ওকে এইখন নাম কি হ'ল তোমাৰ বৰাক এটা আহি গ'ল তোমাৰ বৰাক ৰিভাৰ আহি গ'ল ঠিক আছে নে ওকে এতিয়া আমি সিফালৰ পৰা এখন ৰিভাৰ পাইছিলোঁ আগতে কি আছিলে এইখন আমাৰ কি ৰিভাৰ আছিলে এক ছেকেণ্ড গংগা হয়নে গংগা আহি পেলাই এনেকৈ লগ লাগিছিলে গংগা আহি ইয়াত লগ লাগিছিলে গংগা লগ লাগিলে ৰাইট ওকে সো গংগাৰ এখন উপনৈ আছিলে তলফালৰ পৰা গৈছিলে এখন এনেকৈ এখন গংগাৰ এখন টিবিটৰি আৰু এখন আছিলে এই টিবিটিখনৰ নাম কি আছিলে আমাৰ যমুনা এইখন নাম আছিলে আমাৰ যমুনা হয়নে এইখনৰ প্ৰথম অৱস্থাত নাম কি আছিলে ভাগীৰথী হৈ গ'ল কি গংগা লগ লগাৰ পাছত আকৌ সেই ঠাইত হ'ব ইয়াৰ নাম আকৌ মানে ই পশ্চিমবংগত সোমোৱাৰ লগে লগে ইয়াৰ নাম কি হৈ যাব তোমাৰ ভাগীৰথী আকৌ হৈ যাব আকৌ তাত যোৱাৰ পাছত ই কি হৈ যাব তোমাৰ তললৈ গৈ পেলাই কি হ'ব তোমাৰ এইখন যেতিয়া তোমাৰ তললৈ পাবগৈ গোটেইখন যেতিয়া লগ লাগিব তেতিয়া ইয়াৰ নাম কি হৈ যাব তোমাৰ ইয়াৰ নাম তেতিয়া হৈ যাব কি মেঘনা ইয়াৰ নাম কি হ'ব তোমাৰ তেতিয়া মেঘনা নাম হৈ যাব এইখিনি আৰু দিগদাৰ পোৱা নাই মানে এই যমুনা উপনদী কি আছিলে যমুনা নদীৰ উপনদী কি পাইছিলোঁ আমি প্ৰথমে মই কি কৈছিলোঁ যমুনাখনৰ উপনৈ প্ৰথমে কৈছিলোঁ তোমাৰ চাম্বাল হয়নে চাম্বালৰ পাছত তোমাৰ আছিলে সিন্ধ তাৰপৰা আছিলে তোমাৰ বেটৱা তাৰপৰা আছিলে তোমাৰ কেন তাৰপৰা তোমাৰ কি আছিলে চান ৰিভাৰ হয়নে তাৰপৰা তোমাৰ কি আছিলে চান ৰিভাৰ এনেকৈ লগ লাগিছিলে হয়নে এই ভাগীৰথীখনৰ ওপৰৰ পৰা কি আছিলে তোমাৰ ওপৰৰ পৰা তোমাৰ অলকানন্দা ওপৰৰ পৰা আহি গৈছিলে এখন ৰিভাৰ যিখনৰ নাম তোমাৰ অলকানন্দা এই পইণ্টটো কয় তোমাৰ দেৱ প্ৰয়াগ পইণ্টটো কি বুলি কয় দেৱ প্ৰয়াগ তাৰপৰা আগবাঢ়িছিলে প্ৰথমে তোমাৰ হৰিদ্বাৰত সোমাইছিলে তেনেকৈ বৈ গৈ থাকোঁতে আৰু কি ৰিভাৰ ল'ব লাগে বহুতখিনি ৰিভাৰ ল'ব লাগে তোমাৰ কি লাগে ৰামগংগা লগ লাগিব ইয়াত ৰামগংগা আহিব আৰু কি হ'ব তোমাৰ গণ্ডক আহিব ঘাগৰা আহিব আৰু কি হ'ব তোমাৰ গোমতী আহিব আৰু এখন কি হ'ব তোমাৰ মহানন্দা এখন লাষ্টলৈ আহিব হয়নে এইখিনি ৰিভাৰ চালোঁনে আমি এইখিনি ৰিভাৰ আমি লাষ্ট ক্লাছত কমপ্লিট কৰিছিলোঁ এইখিনি তুমি মেপত ভৰাব পাৰিবা নাই এই গোটেই ৰিভাৰখিনি তুমি মেপত ভৰাব পাৰিবানে মেপত আৰামত ভৰাব পৰা হ'ব হয়নে পদ্মা হয় ইয়াত আহি পেলাই কি হয় প্ৰথম অৱস্থাত পদ্মা হৈ থাকিব আৰু পদ্মা একেবাৰে তিনিখন লগ লগাৰ পাছতে কি হ'ব ইফালে গৈ পেলাই বৰাকো লগ লগাৰ পাছত তিনিখন লগ লগাৰ পাছত ইয়াৰ নাম কি হ'ব তোমাৰ মেঘনা হ'ব ঠিক আছে ন এইখিনিলৈকে ঠিক আছে ওকে এতিয়া আমি চাব লাগিব আমাৰ এই গুজৰাটৰ ওচৰত কেইখনমান ৰিভাৰ আছিলে সেইখন আমি একেবাৰে সামৰণিটো মাৰি থৈ আহোঁ হয়নে হয়নে এইখিনিতে আমাৰ কেইখনমান জেগা পাইছোঁনে আমি ইয়াত এই জেগাকেইডোখৰ কি বুলি কয় এইডোখৰ এটুকুৰা জেগা আছে আৰু এইডোখৰ জেগা দেখিছেনে আমি এই জেগাডোখৰত কিছুমান ৰিভাৰ আহি লগ লাগে আৰু এই জেগাডোখৰ কি বুলি কয় গম পোৱা নে এইডোখৰ কয় তোমাৰ কি গাল্ফ অফ কচ্ছ বুলি কয় গাল্ফ অফ কাচ্ছ বুলি কয় আৰু এইডোখৰ কয় তোমাৰ গাল্ফ অফ খাম্বাৰ্ড কি বুলি কয় তোমাৰ খাম্বাৰ্ড বুলি কয় ঠিক আছে এইখিনিলৈকে গাল্ফ অফ কি বুলি কয় তোমাৰ খাম্বাৰ্ড বুলি কয় হয়নে ওকে এই গাল্ফ অফ খাম্বাৰ্ডত কেইখনমান ৰিভাৰ আহে ওপৰৰ পৰা সেই ৰিভাৰ এখন লগ লাগে সেইখনে মনত ৰাখিব লাগিব একদম ওপৰত আহিব তোমাৰ কি বুলি সাবৰমতী ৰিভাৰ একেবাৰে ওপৰৰ পৰা এখন আহিব তোমাৰ নামটো আহিব তোমাৰ সাবৰমতী ৰিভাৰ
সাবৰমতী আহিব তাৰপৰা তোমাৰ মাহী বুলি এখন আহিব কি হ'ব তোমাৰ মাহী মাহী বুলি এখন আহিব আৰু এখন আহিব তোমাৰ নৰ্মদা 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 আৰু এখন আহিব তোমাৰ তাপি এখন কি আহিব তাপি ওকে তাপি ৰিভাৰ এখন আহিব ঠিক আছে নে এই চাৰিখন গম পালা নহয় এই পইণ্টটো গম পালা নহয় এইটো বহুত এটা ইম্পৰ্টেণ্ট পইণ্ট হয় ঠিক আছে নে চাৰিখন ৰিভাৰ লগ লাগিলে ওকে এতিয়া আমি পেনিনচুলাৰ তলৰ অৰ্থাৎ আমি তলৰ ফালে যাওঁ তলৰ ফালেনো কি কি ৰিভাৰ আছে সেই বিষয়ে অলপ চাই লওঁ ঠিক আছে নে এই তলৰ ফালৰ কেইখনমান ৰিভাৰৰ বিষয়ে চাই লওঁ ৰাইট মই ইয়াত দিম বুলি কোৱা নাই নহয় মই PDF বিলাক ইউটিউবত দিম বুলি নাই কোৱা তুমি তললৈ চোৱাই নাই ওকে সো এটা আমি কি চাম আমি তলৰ ৰিভাৰখিনি বিষয়ে চাম এক সেকেন্ড পানী খালিছো এই পইণ্টটো চাগে কাৰো আগত দিয়া নাই হয়নে ওকে এতিয়া আমি মেপত অলপ ভৰাই ল'ব ট্ৰাই কৰোঁ ওকে সো আমি এটা মেপত ভৰাই দিম বস্তুকেইটা সো প্ৰথমৰ পৰা আহা আকৌ এবাৰ ৰিভাইজ কৰা প্ৰথমৰ পৰা আকৌ এবাৰ ৰিভাইজ কৰি আহা সো কি আছিলে আমাৰ ইয়াৰ পৰা এখন ৰিভাৰ গৈছিলে যিখন আছিলে আমাৰ সিন্ধ হয়নে সিন্ধু এনেকৈ গৈছিলে তাত আমি যিবিলাক ইয়াৰ ট্ৰিবিউটৰী আছিলে আমি লগ লগাইছিলোঁ ট্ৰিবিউটৰীবিলাক আমি লগ লগাইছিলোঁ হয়নে হয়নে আমাৰ সেইটো পাৰ্ট হৈ গ'ল তাৰ পৰা আমি চালোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ এনেকৈ বৈ আহিলে বৈ পেলাই এইফালে অৰুণাচললৈ সোমালে হয়নে সোমাই কি হ'ল তোমাৰ বাংলাদেশলৈ গুচি গ'ল হয়নে বাংলাদেশলৈ গুচি গ'ল আমি সেয়াও চালোঁ হয়নে তাৰপৰা আহিলে তোমাৰ গংগা আহিলে গংগাৰ দুটা ভাগ আহিলে হয়নে গংগাৰ দুটা ভাগ আহিলে এইখিনি চালোঁ ইয়াৰ পৰা আমি এখন ৰিভাৰ লগালোঁ ইয়াৰ উপনদীবিলাক লগালোঁ আমি লাষ্ট ক্লাছতে এইবোৰ লগাইছিলোঁ হ'লেও এবাৰ ৰিভাইজ কৰাটো বহুত দৰকাৰ হয়নে ইয়াৰ আমি লাষ্ট ক্লাছতে আমি এইবোৰ কৰিছিলোঁ হয়নে কৰিলোঁ ঠিক আছে নে ওকে হৈ গ'ল এফালৰ পৰা তোমাৰ দামোদৰ ৰিভাৰ আহিলে হ'ল আহিলে এখন অকণমান ছুটি কৰি দিছোঁ ঠিক আছে সো এতিয়া আমাৰ তলৰ কিছুমান ৰিভাৰ আহিব দিছে না তলৰ পৰা কিছুমান ৰিভাৰ এই সাইডে যাব ঠিক আছে সেইখিনি আমি চাব লাগিব এফালৰ পৰা আমাৰ কেইবাখনো ৰিভাৰ তললৈ যাব এইবোৰ যে বনাইছো ভাল হৈ গৈছে হয়নে ওকে ইয়াৰ একেবাৰে ওপৰ ৰিভাৰখনৰ নাম কি হ'ব পাৰে নহয় গোদাবৰীত তললৈ আছে গোদাবৰী এইখিনি নামেই শুনা নাথাকে সুবৰ্ণৰেখা বুলি কয় সুবৰ্ণৰেখা বৈতৰণী ব্ৰাহ্মণী চোৱা এইখনৰ নাম চোৱা ইয়াৰ এক নম্বৰখন হৈ গ'ল তোমাৰ একদম সিকুৱেন্সখিনি ভালকৈ লাগিব দেই সুবৰ্ণৰেখা দুই নম্বৰটা হৈ গ'ল তোমাৰ বৈতৰণী থাৰ্ডখন হৈ গ'ল তোমাৰ ব্ৰাহ্মণী ইয়াৰ তলত এখন ৰিভাৰ পাবা তুমি যাৰ নাম দয়া কি পাবা তুমি এখন পাবা তুমি দয়া এখন ৰিভাৰ তুমি কি পাবা দয়া ওকে ইয়াৰ এখন পাহাৰ আছে আমি গম পাওঁ এখন কি পাহাৰ বুলি কয় পশ্চিম ঘাট পৰ্বত হয়নে কি পাহাৰ এখন পশ্চিম ঘাট পৰ্বত হয়নে ওকে সো ব্ৰাহ্মণী পিছত কি হ'ব তোমাৰ আৰু এখন আছে তোমাৰ কি দয়া আছে আৰু এখন তোমাৰ আছে ঋষিকুল্য কি হয় তোমাৰ ঋষিকুল্য আৰু এখন তোমাৰ মহানদী ঠিক আছে নে ঋষিকুল্য আৰু মহানদী দয়া হৈ গ'ল তোমাৰ তাৰপৰা হৈ গ'ল তোমাৰ ঋষিকুল্য এখন তোমাৰ মহানদী দয়া হৈ গ'ল এখন তোমাৰ হ'ব কি মহানদী আৰু এখন কি হ'ল তোমাৰ তলখন কি হৈ যাব তোমাৰ ঋষিকুল্য
স্পেলিং লিখিব পাৰিবানে নে মই লিখি দিব লাগিব ৰুচি কুল্য ঠিকে আছে মহানদী দয়া আৰু কি হ'ব তোমাৰ ৰুচিকুল্য ঠিক আছে না মহানদী দয়া কি হ'ব তোমাৰ ৰুচিকুল্য ৰুচি কুল্য হৈ গ'ল ওকে সো এই পিছৰখন আহিব তোমাৰ গোদাবৰী একেবাৰে তলখন কি হ'ব তোমাৰ গোদাবৰী আহিব এক সেকেন্ড এইখন হৈ গ'ল তোমাৰ কি ৰুচিকুল্য এই ৰিভাৰখিনিৰ নাম মনত থাকিবনে সুবৰ্ণৰেখা বৈতৰণী ব্ৰাহ্মণী দয়া মহানদী আৰু ৰুচিকুল্য ঠিক আছে নে তাৰ পৰা এখন আহিব তোমাৰ গোদাবৰী তাৰ পৰা এখন আহিব তোমাৰ কি গোদাবৰী গোদাবৰী এই গোদাবৰীখন আমি বাহিৰৰ ফালে গৈ আমি ভালকৈ চাই ল'ম ঠিক আছে নে এই গোদাবৰীখন আমি গৈ ভালকৈ চাম ঠিক আছে আমি গোদাবৰী ৰিভাৰখন ভালকৈ চাম ঠিক আছে নে সো গোদাবৰী ৰিভাৰখন আঁকি লোৱা গোদাবৰী তোমাৰ গোদাবৰী কি কয় তোমাৰ গোদাবৰী ঠিক আছে নে সো গোদাবৰীখন আঁকি লোৱা ধৰি লোৱা এখন আমাৰ গোদাবৰী ৰিভাৰ হয়নে গোদাবৰী এইখন তোমাৰ ওপৰফালৰ পৰা তিনিখন ৰিভাৰ আহি লগ লাগিব তিনিখন ৰিভাৰ আহি পেলাই তিনিখন ৰিভাৰ আগতে লগ লাগি ল'ব তাৰ পৰা ইয়াত ল'বগৈ ঠিক আছে নে এনেকৈ এখন আহিব এনেকৈ এখন আহিব আৰু এনেকৈ এখন আহিব ঠিক আছে নে এই তিনিখনৰ নামবিলাক কি হ'ব এখন হৈ গ'ল তোমাৰ পানগংগা পেনগংগা এখন হৈ গ'ল তোমাৰ ৱেনগংগা আৰু এখন হ'ল তোমাৰ ৱাৰ্ধা আৰু এখন হৈ গ'ল তোমাৰ ৱাৰ্ধা হয়নে ৱাৰ্ধা এই তিনিখন ৰিভাৰ লগ লাগি পেলাই কথা হ'ব তোমাৰ গোদাবৰীত এণ্টাৰ কৰিব তিনিখন ৰিভাৰ লগ লাগি কথা হ'ব তোমাৰ গোদাবৰীত এণ্টাৰ কৰিব এইখিনিলে কিবা দিগদাৰ পাইছা নেকি তলফালৰ পৰা কিবা আছেনে আছে কি আছে তোমাৰ মাঞ্জৰা আৰু কিনাৰ সেনা তলৰ পৰা এখন কি যাব তোমাৰ মাঞ্জৰা ৰিভাৰ মাঞ্জৰা বুলি এখন যাব তোমাৰ কিনাৰ সেনা কিনাৰ সানি বা সেনা ওকে তোমাৰ কিনাৰ সেনা পানগংগা ৱাৰ্ধা ৱেনগংগা আৰু কি হ'ব তোমাৰ মাঞ্জা এইখন তোমাৰ কাৰ হৈ গ'ল উপনদী তোমাৰ কি হৈ গ'ল এইখন কি গোদাবৰী ওকে সো তুমি লিখি ল'বা গোদাবৰী গোদাবৰী ইয়াত তোমাৰ কি লগ লাগিছিলে ইয়াত ওপৰৰ পৰা আহিছিলে তিনিখন এই তিনিখন লগ লাগি ইয়াত লাগিছিলে মাঞ্জৰা আহিছিলে আৰু কি কিনাৰ সেনা আহিছিলে এইখন হৈ গ'ল তোমাৰ কি গোদাবৰী ৰিভাৰখনৰ আমাৰ মেপিং হৈ গ'ল সো আমাৰ তলৰ যিখিনি ৰিভাৰ হ'ল হৈ গ'ল আৰু এইখিনিতে এখন আমাৰ কি যাব লুনি ৰিভাৰ যাব হয়নে এই সৰু সৰু ৰিভাৰবিলাকৰ কথা মই ক'ম পাছত ঠিক আছে আৰু সৰু সৰু ৰিভাৰবিলাকৰ কথা ক'ম পাছত এতিয়া আমি মেইন ৰিভাৰখিনি প্লটিং কৰি লৈছোঁ এইখিনিলৈকে বুজি পালা নাই এইখিনিলে কাৰোবাৰ কিবা এটা আছে নেকি এইখিনিলে কাৰোবাৰ কিবা এটা আছে নেকি কোৱা ছাৰ কৃষ্ণা ক'ত গ'ল ৰ'বা আহিব নহয় এইখিনিলৈকে বুজি পাইছা নাই সেইটো কোৱা হৈছে জেমু গ্লেচিয়াৰ তোমাৰ জেমু গ্লেচিয়াৰ তোমাৰ তিষ্টা সব ব্ৰহ্মপুত্ৰ কি হয় এইফালৰ পৰা লগ লাগে দুখন ৰিভাৰ আছিলে নে লগ লাগিছিলে নে আৰু ওপৰৰ পৰা কি লাগিছিলে তোমাৰ সোৱণশিৰি লাগিছিলে আৰু তোমাৰ কি লাগিছিলে এইফালে মানস আৰু এখন ছিকিমৰ অঞ্চলৰ পৰা এখন তোমাৰ কি আহিব সেইখন নাম কি হ'ব তোমাৰ তিষ্টা আৰু তিষ্টা কোনটো গ্লেচিয়াৰ পাইছে তোমাৰ জেমু গ্লেচিয়াৰ কি হ'ব তোমাৰ তিষ্টা হ'বনে আৰু কিবা ডাউট হৈ গ'ল ওকে এতিয়া আমি চাম তলত আমি কাবেৰী পাম আৰু কৃষ্ণা পাম আমি তলত কি পাম কাবেৰী আৰু কৃষ্ণা পাম ওকে কাবেৰী আৰু কৃষ্ণা সো ইয়াত মই সৰুকৈ দেখাইছোঁ বাহিৰত মই ডাঙৰকৈ আঁকি দেখাম হা ইয়াত আমি কি পাই গ'ল তোমাৰ কাবেৰী আৰু হৈ গ'ল তোমাৰ কৃষ্ণা ওকে সো এতিয়া কৃষ্ণা নদী উপনৈ আছেনে উপনৈ আছে তোমাৰ দুখন আছে কি তোমাৰ ভীমা আৰু কি তোমাৰ তুংগাভদ্ৰা এই যিখন তোমাৰ কৃষ্ণা আছে ন কৃষ্ণাখন যদি এখন এনে গৈছে সো ওপৰৰ পৰা আহিব তোমাৰ ভীমা আৰু তলৰ পৰা আহিব তোমাৰ তুংগাভদ্ৰা কি হ'ব তোমাৰ তুংগাভদ্ৰা আৰু ওপৰত কি হ'ল তোমাৰ ভীমা আৰু কি হৈ গ'ল তোমাৰ এখন হৈ গ'ল তোমাৰ ভীমা ওপৰৰ পৰা আৰু এখন তলৰ পৰা কি তুংগাভদ্ৰা এই দুখন ক'লে তোমাৰ কৃষ্ণা ওকে আৰু ওপৰখন কি হ'ল তোমাৰ কাবেৰী হৈ গ'ল সো কৃষ্ণা কাবেৰী হৈ গ'ল তুংগাভদ্ৰা হৈ গ'ল এইখিনি আমাৰ ৰিভাৰ হৈ গ'ল আৰু এই ৰিভাৰখিনিৰ নামটো মনত ৰখাটো বহুত দৰকাৰ ৰিভাৰৰ নামখিনি মনত ৰখাটো বহুত দৰকাৰ আৰু পৰীক্ষাত আহিব সো আমি কালিৰ পৰা কিমান ৰিভাৰ কমপ্লিট কৰিলোঁ ন সো এবাৰ ফাইনেল মেপিং কৰিম আমি
মেপ ল'বা ঘৰত খালী মেপ ল'বা সাদা মেপ ল'বা যিখন মেপত তোমাৰ একো আঁকি নথকা মেপ ল'বা হা প্লেন মেপ ল'বা প্লেন মেপত ভৰাবলৈ ভাল পাবা এনেকুৱা এখন প্লেন মেপ লৈ ল'বা তাত তুমি বনাই যাব পাৰিবা বুজিছানে সো এফালৰ পৰা আমাৰ সিন্ধু গ'ল সিন্ধু হৈ তোমাৰ কথা হ'ল তোমাৰ পাকিস্তানত পৰিলে হৈ গ'ল আৰু এফালৰ পৰা আহিল তোমাৰ ঝেলাম চিনাব ৰবি সুতলেজ ব্যাস আৰু এইটা লগ লাগিব লগ লাগি তোমাৰ ইয়াত কি হ'ব এৰি দিব আৰু পাকিস্তানৰ কৰিবলৈ কি কৰিব ডেল্টা ফৰ্ম কৰিব হৈ গ'ল তাৰ পৰা আহি গ'ল তোমাৰ এফালে কি আমাৰ কি আহিলে অৰুণাচলেদি ব্ৰহ্মপুত্ৰ হৈ গ'ল ব্ৰহ্মপুত্ৰ আহি গ'ল ওকে ব্ৰহ্মপুত্ৰ তোমাৰ তলফালৰ পৰা লগ লাগিলে দুখন ৰিভাৰ ওপৰৰ পৰা লাগিলে তোমাৰ সোৱণশিৰি মানস আৰু ইফালৰ পৰা কি হ'ব তোমাৰ তিষ্টা এইবোৰ লগ লাগিলে হয়নে ওকে তলৰ পৰা কি হ'ব তোমাৰ মণিপুৰৰ ফালৰ পৰা কি হ'ব তোমাৰ বাৰাক আহিব আৰু এতিয়া আহিব গংগা ফালেদি গংগা আহি যাব এতিয়া তোমাৰ গংগা আহি গ'ল গংগা আহি পেলাই লগ লাগিব গংগা দুভাগ হ'ব হয়নে গংগা দুভাগ হ'ব ওকে ইফালৰ পৰা এখন কি গৈছিলে আমাৰ দামোদৰ গৈছিলে ওকে ঠিক আছে ইয়াত তেনেকৈ আমাৰ ৰিভাৰ গৈছিলে ক'ত গৈছিলে ইয়াত এখন ৰিভাৰ আকৌ আহিব কি আহিব নামটো এখনৰ ইমান যমুনাত তোমাৰ এনেকৈ লগ লাগিছিলে এইখনমান ৰিভাৰ হয়নে নামখিনি জানাই চব মুখস্থ হ'লনে নামখিনি মুখস্থ হৈ গ'ল হয়নে ওপৰৰ পৰা আহিছিলে নে ৰিভাৰ আহিছিলে ওপৰৰ পৰা ৰিভাৰ আহিছিলে নে আহিছিলে ওকে সো এইখিনি ওপৰৰ পৰা অহা আমাৰ ৰিভাৰ আহিব এনেকৈ আমাৰ ওপৰৰ পৰা ৰিভাৰ আহিছিলে ৰাইট ওকে তাৰপৰা কি থাকিলে তোমাৰ তাৰপৰা কি চালোঁ আমি এফালৰ পৰা এফালে আমাৰ সৰু সৰু ৰিভাৰখিনি আমি চালোঁ নে এফালে আমি সৰু সৰু ৰিভাৰখিনি প্লটিং কৰিলোঁ এইখিনি ক'ত যাব পানী ক'ত দিব তোমাৰ বে অফ বেংগলত আহিব হয়নে মেপখন যেতিয়া বনাই ল'বা তোমাক আৰু কোনো ৰখাব নোৱাৰে বুজিছানে তোমাৰ কি কৈছিলোঁ মই কৃষ্ণা উপনৈখিনি কি আছিলে কৃষ্ণা নদীৰ উপনৈখিনি কি আছিলে কিন্তু তোমাৰ ওপৰৰ ফালৰ পৰা আৰু তলফালৰ পৰা কি আছিলে কোৱা ওপৰৰ পৰা তলৰ পৰা কি আছিলে কোৱা সৰি কৃষ্ণা নহয় কি হ'ব তোমাৰ গোদাবৰী কোৱা ওপৰত তোমাৰ তিনিখন লগ লাগিছিলে নে কি আছিলে তোমাৰ পানগংগা ৱাৰ্ধা আৰু তোমাৰ ৱেইনগংগা আৰু এখন ইফালৰ পৰা আহে এইখন আমাৰ তোমাৰ ইন্দ্ৰাৱতী কি হয় তোমাৰ ইন্দ্ৰাৱতী আৰু তলৰ পৰা কি আহে তোমাৰ তলৰ পৰা দুখন আহে কি আহে তলৰ দুখন কি নামটো মাঞ্জাৰা আৰু কিনাৰ চানি হয়নে মাঞ্জাৰা আৰু কি আছিলে কিনাৰ চানি এইখন এবাৰ তোমাৰ গোদাবৰীৰ হয় এইখন তোমাৰ ক'ৰ হয় গোদাবৰীৰ হয় ঠিক আছে নে এইখিলে কিবা এটা চানি কোৱা ৰিভাৰ চিষ্টেমৰ এইখিলে কিবা চিনি কোৱা এইদৰে ৰিভাৰ চাগে আগত পঢ়া নাই হয় নাই এইদৰে ৰিভাৰ আগত পঢ়া নাই APSC UPSC কাৰণে ৰিভাৰ এনেকৈ পঢ়িব লাগিব আৰু এনেকৈ মেপিং কৰিব লাগিব যে মেপ আঁকিলে তুমি গম পাব লাগিব নামচা বাৰোৱা এইটো তোমাৰ নামচা বাৰোৱা বুলি কয় আৰু পাকিস্তানৰ কি আছে তোমাৰ নাংগা পৰ্বত হ'ব নামচা বাৰোৱা মই এতিয়া কি লাগিব হিমালয়ৰ কথা ক'ম তোমাক কমপ্লিট ক্লাছ কৰি থোৱা আছে হিমালয়ৰ ওপৰত শ্ৰেণী বিভাজন কৰি হিমালয়ৰ ওপৰত 5টা ক্লাছ কৰি থোৱা আছে সুবৰ্ণৰেখা তোমাৰ ৰাঁচী প্লেটৰ পৰা আহিছে সুবৰ্ণৰেখা ক'ৰপৰা তোমাৰ ৰাঁচী প্লেটৰ পৰা আহিছে বা বেলেগ সুধে আৰু দেই ৰাঁচী প্লেটো পাইছে আৰু কিবা তেনেকুৱা অদৰকাৰী প্ৰশ্ন নাই চ' এইখিনিলৈকে ৰিভাৰ হ'ল নাই